গাইছ আজি একদম পুৰা আমাৰ নতুন দোকানখন পুৰা খোলা হৈছে একদম আমাৰ ঘৰৰ ওচৰত পুৰা চাব পৰা আপোনালোকে মই দেখাই আছোঁ এতিয়া হা একদম চাৰি বাৰী দি চ' এখন হৈছে নতুন দোকান চ' এখন দোকানী হৈছে প্ৰশান্ত নতুন দোকান অপেনিং কেতিয়া কৰা হ'ল আজি কৰা হ'ল আচ্ছা আৰু দোকান গৌতমে কিবা কিনিবা নিকিনা চ' এখন নতুন দোকান পুৰা অপেনিং কৰা হৈছে আপোনালোকক পুৰা এক্সিডেণ্ট হ'ব চাব পাৰে এইকেইটা পুৰা নলত প্ৰভাৱ কৰিছে একদম পুৰা গোটেইকেইটা তো একদম ডাঙৰ এক্সিডেণ্ট হ'ল পইচা তই পুখুৰীত ভাল নপৰিলিগৈ কি তই কৈছে চাইকেল এতিয়া এতিয়া বিচাৰ পইচাটো পইচা নাপালে ঝেং হৈ যাব বিচাৰ 10 টকা পালো চাওঁ কি কি আছে কি কি আছে গধূলি মই চুলাই লগত খাব লাগিব কৰি দিয়ক অঁ ভাল লাগিছে দোকান খোলা কেতিয়া হ'ল ধৰক মস্তি এইবিলাক চাই কৰি দিয়ক এবাৰ ভাল লাগিছে দোকানখন আচ্ছা একদম চেষ্টা কৰিছে আৰু সৰু পোৱালিকেইটা কি কি পাৰিছে ঠিক আছে যাওক 10 টকা লাগে আৰু 5 টকা এটা কিনিলে হ'ব 5 টকা কিনিলে হ'ব ঠিক আছে বলক ঠিক আছে যাওক একদম মেনেজাৰ পৰা চকীখন আনিছে এইকেইটা হৈছে দোকানৰ মেইন মালিককেইটা আৰু এতিয়া ব্লগটো ইয়াৰ পৰা আৰম্ভ কৰিছোঁ আপোনাৰ চাব পাৰে ই হৈছে এতিয়ালৈকে কাষ্টমাৰ এটালৈকে পোৱাই নাই এতিয়ালৈকে বহুত দেৰি হ'ল কাষ্টমাৰ এটা পোৱাই নাই আৰু ফিটা কাটা নাই মোৰ ইয়াত মই ফিটা কাটিব কৈছোঁ এতিয়া শুনা নাই